হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। আৰু আজিও এটা ভ্লগ ষ্টাৰ্ট কৰি দিছোঁ। আৰু আজি মই যাম নলবাৰীলৈ, কাৰণ কালি মোৰ এটা ইণ্টাৰভিউ আছে। ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, চ' ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। পালে মানে 3টা কেক ল'লোঁ, ৰানিং কৰাৰ আগত খাব লাগিব। আৰু হাত ধুব বা গা ধুব কাৰণে চবনে পিছ আৰু পাঁচটা চকলেট লৈছোঁ। এনি টাইম বাৰু মোৰ বেগত চকলেট থাকে। মোৰ ৰানিং কৰা জোতাযোৰ পেকিং কৰি ল'লোঁ। কলেজ বেগটোৰ ভিতৰত ডকুমেণ্টখিনি আছে। ফাইনেলি গাইজ, গা পা ধুই কিনে এতিয়া ওলালোঁ নলবাৰীলৈ বুলি। আৰু তাৰ আগত এটা কাম আছে, মানে মোৰ BA পাছ চাৰ্টিফিকেটখন এতিয়ালৈকে অনা হোৱা নাছিল। কলেজত যাই কিনে চাৰ্টিফিকেটখন আনি ডাইৰেক্ট একদম বাহিৰে আলোচকাত যায়, তাৰ পৰা গাড়ীত উঠি আৰু নলবাৰীলৈ যাম আৰু। এতিয়া দেউতাৰ লগত কলেজত যাই আছোঁ। এতিয়া BA পাছ চাৰ্টিফিকেটখন ল'ম আৰু চিধা একদম আলোচকালৈকে যাম। আৰু এতিয়া বেডিং পত্ৰ লৈ ইণ্টাৰভিউ দিব যাব ওলাইছোঁ। আৰু এতিয়া দাদাই আমাক থ'ব যাব নলবাৰীলৈ বুলি। মোৰ লগতে মোৰ ভণ্টি দুজনীও আছে। আৰু আমি তিনিজনী একেলগে ৰুম লৈ থাকিম আৰু এয়া আমি আলোচকা আহি পালোঁ। বাছত চিট খালী নাই, সেইবাবে থিয় হৈ গৈ আছোঁ আৰু। বাইপাছ পালোঁ। মই মোক উঠাব নাই। আৰু ফাইনেলি নলবাৰী আহি পালোঁ। আৰু ইয়াতে আমি আজি ৰুম লৈ থাকিম আৰু। বৰ্তমান আমি দোকান আহি আছোঁ, তাত ঝুলা হৈছে ভাই। আৰু এইখনে হৈছে নলবাৰী ফিল্ডখন, য'ত আমি কালি ইণ্টাৰভিউ দিম। কালি দৌৰাৰ আগত খাবৰ কাৰণে এনাৰ্জি ড্ৰিংক, কেক, পানী বটল এইবিলাক কিনি ল'লোঁ আৰু। ঘৰৰ পৰা আহোঁতে যি 2টামান ভাত খাই আহিছিলোঁ, এতিয়ালৈকে একো এটা ভালকৈ খাব পৰা নাই, কাৰণ আমি যিখিনি ঠাইত ৰুম লৈ আছোঁ সেইখিনি ঠাইত এখনো ভাল হোটেল নাই। আৰু তাৰপিছত এয়া মীনাক্ষী একদম কন্দা আৰম্ভ কৰি দিলে। তাইক দেখা পাই ময়ো একদম তামাম কান্দিলোঁ আৰু। একদম কান্দি কাটি গাছ অৱস্থা বেয়া। আৰু ইফালে ফাৰ্ষ্টটো কান্দছা, এই কান্দিলা। তাতে মোৰ একদম চকু পানী ৰখাব নোৱাৰা হৈ গ'লো। আধা ঘণ্টামান কান্দিলোঁ। কান্দছোঁ, বেছিকৈ কান্দছোঁ, 1 ঘণ্টামান কান্দছোঁ বেছিকৈ। ইমান যে ভয় লাগছি, কালি কি হ'ব। মীনাক্ষীয়ে মোৰ ভিডিঅ' চাই আছে। কিয় কান্দি আছা? তই কান্দিলি মোৰ ব্ৰেইনটো কাম নেদে। কিয় কান্দছা? নাকান্দবি না প্লিজ। নাকান্দবি মুনু, নাকান্দবি ভাই। দেখছেনে গাইজ, এই কান্দোতে মোৰ কান্দা নাই, মই কান্দছোঁ। নাকান্দবি ভাই, কান্দা নাই। কিয় কান্দছা তই? কান্দছা এয়া চব, কিয় কান্দছা? তাই কান্দাৰ কাৰণে মোৰ ভাই কিবা হৈ যায় জানানে, কাৰণ মোৰ কাবা কান্দে তাই। আৰু আমি য'ত ৰুম লৈ আছিলোঁ, তাৰে খুৰীজনীয়ে আমাক ভাত খাব ক'লে। একদম 10টা বজালৈকে কান্দি কাটি অলপ টাইম টোপনি মাৰিব চেষ্টা কৰিছোঁ। মোৰ কামোৰৰ টেনশ্যনত কিবাকৈ আধা ঘণ্টামান টোপনি গ'লোঁ আৰু। গাইছ, এতিয়া বাজিছে 12টা বজা, সাৰি পালোঁ আৰু। গা চা ধুই লৈ তাৰপিছত 2টা বজাত লাইন পাতিম আৰু খিনি দেখাব নোৱাৰোঁ ভিডিঅ'। মোবাইলটো বাৰু ৰুমত থৈ যাম। এতিয়া বাজিছে 1:17 আৰু 2টামান বজাত আমি 3টা ওলাই যাম আৰু।
পানী লাগছি তাই আৰু পেলাইতো ভয়তে পাইছে নকৰবি এতিয়া আৰু বিন্দাছ যাম আৰু 2টা বজাত ওলাই কি হয় নাজানো আৰু তাতে মোবাইল চোবাইল লৈ নাযাওঁ আহি কিনে ডাইৰেক্ট আপোনালোকক ৰিজাল্টটো জনাম আৰু কেনেকুৱা হয় আশীৰ্বাদ কৰিব সকলোৱে ইণ্টাৰভিউ দিব যোৱাৰ আগত এনাৰ্জি ড্ৰিংক আৰু কেক চেক খাই ল'লোঁ আৰু গাইজ বৰ্তমান আমি লাইন পাতি আছোঁ পুলিচ ৰিজাৰ্ভত আৰু এইকেইটা আমাৰ মংগলদৈৰ ছোৱালী হেল্ল' मुझे भी दिखा दो ইফালে আহা ओए हेलो मुझे भी दिखा दो हाय আৰু এতিয়া মোবাইলটো গাইজ মোৰ নহয় সিহঁতৰহে মোৰতো ৰুমত থৈ আহিছোঁ गाइस एयर হয় এ কাৰ অঁ তাই যদি ভিডিও কোৱালিটিটো বেয়া হয় গাইস তাক ধৰিব দে বেয়া হ'লেও উপায় নাই ৰাতি আৰু কি ভাল হ'বনে মোবাইলকে মোবাইল গাইস বেয়া হলে আকৌ বেয়া নাপাব দে ইণ্টাৰভিউটো কষ্ট কৰি আছোঁ নে একদম গোটাকেইটা পাছ কৰোঁ আৰু এইখিনি দাউৰা চৰা দেখাব নোৱাৰোঁ ব্লগ বনাই খাবি চাকৰি ফাইনেলি গাইজ আমি মানে গোটেইকেইটা যিকেইটা আহিছিলোঁ গোটেইকেইটা পাছ কৰিছোঁ আৰু মই বেগ দাঙি দাঙি আনি আছোঁ কালি আমাৰ লাগি চাহে ভাতে লৈ খাওঁ লৈছিল ইমান মৰম কৰে নে অঁ কালি এইটো কান্দছি কেইঘণ্টা কান্দছা প্ৰথমত দেখে কি হ'ব চিনমুৰি বা এই আহাৰ পে মানে কান্দি তই ৰাস্তাৰ পে কৈ আছা শুনিছা ৰাস্তাৰ পে কৈ আহি আছা এইটো কান্দা নাই সেই চব পাছ কৰিছে মস্ত মতা মতা বুলি কওঁ মানে মতা নি মতা সাহস নাই এই নাই প্ৰথমে তাৰপিছত মোৰ নাই মোৰ সাহস আছে সাহস নাই তাই দিয়া কৈছে অঁ মানে 21 ছেকেণ্ডত ভিডিঅ' কল কৰা লাগে ভিডিঅ' কৰিছোঁ ভিডিঅ' বাই বাই আৰু লগ নাপাম নে যদি অকমান ৰাতি টকা নাই এটা ভিডিঅ' কৰিছিল হা ৰাতি টকা লৈ আহিছিলি দুটা সেইটো ভিডিঅ' কৰা নাই কৰা আহিলে যাবি দা বাই 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 আকৌ লগ পাওঁ আৰু এইবিলাক হৈছে ইণ্টাৰভিউ দিবা চলি প্ৰায়হে হৈছে আৰু পাছত উঠাৰ আগতে কিবা এটা খাই লৈ ইমান জোৰকে ভোক লাগছি নহয় ফাইনেলি গাইছ আমি নলবাৰীৰ পৰা বাহিৰতে ঠাইলৈকে আহি আছোঁ আৰু এতিয়া আলু চুকা আহি পালোঁ আৰু এতিয়া ঘৰত যাম যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আজিলৈ বাই বাই